লালমোহনকেইটা পকষ্টৰে বনালোঁ দেই, ধুনীয়া হৈছে আকৌ, খাবলৈও ভাল লাগিছে। খাই চাইছোঁ নহয়, এই ল'ৰা ছোৱালীকেইটা মুখত নাপালে হৈছে আৰু, নহ'লে দেখিলে মানে একেবাৰে সিহঁতি খাই শেষ কৰি থ'ব আলহী খোৱাৰ আগতে। আলহী অহাৰ আগতে অলপমান জীয়াই লওঁ, ৰাতিপুৱাৰ পৰা ততেই পোৱা নাই, ইমান ভাগৰ লাগিছে, কাম কৰি কৰি ভাগৰি লাগি গৈছেগৈ। ভাত পানীটো বনাই হ'লেই, চব্জি তব্জিও বনোৱালোঁ, মাংস আঞ্জাটো বনালোঁ। এতিয়া অকণমান বিচনাত বাগৰ দি আহোঁ আলহী অহাৰ আগে আগে, নহ'বা একেবাৰে ভৰিকেইখন টানি ধৰিব নহয়। মা অঁ মা 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 অঁ পাকঘৰচোন মা নাই, আলহীৰ বাবে কিবা কিবি বনাইছে বুলি কৈছিলে, ইমান ধুনীয়া ধুনীয়া গোন্ধ আহিছে, মই মানে ৰ'ব নোৱাৰিলোঁ। কি বা বনাইছে, চব লুকাই থৈছেচোন। অঁ ৱাও, ইমান ডাঙৰ ডাঙৰ কোমল কোমল লালমোহন বনাই থৈ দিছে মায়ে। ইছ ৰাম, মাৰ হাতৰ লালমোহন খাই কিমান ভাল লাগে, ইমান টেষ্টি লাগে নহয়। মোৰ খাবলৈ মন গৈছে ঐ। আইঅ, লালমোহনকেইটা দেখি যে মই ৰ'ব পৰা নাই আৰু দেই। মায়ে কিন্তু গালি দিব নহয় আকৌ, মই ইয়াৰ পৰা খালে মানে কি কৰোঁ খায়ে দিওঁ, মই ৰ'ব পৰা নাই দেই। আলহী যেতিয়াহে আহিব, আৰু আজিকালি আলহী আহিলেচোন টোপোলা এটা হাতত লৈ আহেই, মিঠাই টোপোলা লৈ আহিব নহয়, নুজুৰিলে মানে হাতে সিহঁতি আমাৰ মিঠাই এটা দিম আৰু আলহীক খুৱাম আৰু, কি হ'ল তাতে ন। মজা লাগিছে, এটা খাই থাকিব পৰা নাই, মোক গোটেইকেইটা শেষ কৰিবলৈ মন গৈছে। কিন্তু মাৰ পৰা আকৌ গালি খাব লাগিব নহয়, কেইটামান হ'লেও তথাপি পাতি লৈ যাওঁ মই। এনেকৈ মই দেখি আৰু ৰ'ব পৰা নাই দেই, এটা খাই ইমান ভাল লাগিছে। মায়ে একদম মিঠাটো বৰ বঢ়িয়া জোখত দিছে, একদম মজা লাগিছে, একেবাৰে আঙুলি চলিকি চলি। মোৰ লালমোহনকেইটা কোনে পায় মোক কোনে পায়, মাহঁতৰ লালমোহন খাবলৈ পাম মই, কোনো নেদেখাই আগতে খাব লাগিব। মাৰ হাতত যাদু আছে, যাদু। মায়ে নেদেখা আগতে খাই কৰিব লাগিব, আকৌ বাই দেখিলেও বেয়া হ'ব নহয়, বাই মোৰ পৰা খুজিব, মই দিব নোৱাৰো দেই। যেনে তেনে লৈ আনিছোঁ আৰু মাত্ৰ 4টামান, গোটেইখিনি শেষ নকৰিলোঁ আৰু, আলহী আহিবৰ কাৰণে মায়ে বনাইছে, আকৌ মই খাই কৰি বুলি আৰু নহ'লে গালি দিব যে, আকৌ এতিয়া বাই দেখিলে আকৌ মোৰ পৰা খাব বিচাৰিব, মই দিব নোৱাৰো নহয়, খাই কৰি দিম। অঁ হেল্ল', মই আছোঁ এনেই অকলে বৰ হৈ আছোঁ জানানে। আজি ওলাই যাবি নেকি, ক না, মই ঘৰতে বহি বহি আমনি লাগি গৈছে, ব'লা ওলাই যাওঁ, আজি ৰেষ্টুৰেণ্টতে কিবা এটা খাই আহোঁ ব'ল। যাবি? ঠিক আছে হ'ব দে, এনেও আমাৰ ঘৰত আলহী আহিব, ওলাই যোৱাই ভাল হ'ব। মাইতো এনেও আলহীৰ লগতে বিজি হৈ থাকিব, ওলাই যোৱা হ'লেই ভাল হ'ব। ঘূৰি লৈছোঁ আৰু মোৰ লালমোহনকেইটা নেদেখিলেই হয় পাই বাই, এইজনী আকৌ এইটো ৰুমলৈ আহিব পাৰিলে, মই বোলো আমাৰ পুৰণা ৰুমটোলৈ আহিছোঁ, কোনো নেদেখিবলৈ, এই ৰুমটোত কোনো নাহি, আজিহে একেবাৰে বাজনীও আহিব পালে। নিশ্চয় ফোনত বা কোন আছে ঠিকনা নাই, একেবাৰে লুকাই লুকাই কথা পাতিবলৈ এইটো ৰুমলৈ আহিছে, গম পাইছোঁ নহয় মই। মোৰ লালমোহনকেইটা ময়ে খাম পাই, নিদিওঁ মই কাকো, নেদেখিলেই হৈছে আৰু বাই। ঠিক আছে তেতিয়াহ'লে, মই ৰেডি হওঁ আৰু লাহে ধীৰে। 1 ঘণ্টাৰ পিছত যাবি যদিও কি আৰু, অকণমান ষ্টাইল কৰোঁতে সময় লাগে নহয়, 1 ঘণ্টামান লাগিয়ে যায়, সেইকাৰণে এতিয়াই ওলাওঁ আৰু। আলহীও 1 ঘণ্টাৰ পিছত আহি পাবই, আলহী অহা মানে মই ওলাই যাম পাই, নহ'লে আকৌ মায়ে মুখেহে কাম কৰিব দিব, নোৱাৰোঁ আৰু। আলহী আহিলে বেছিহে কাম ওলাই পাই, মই সেইবোৰ বাচন চাচন ধুই থাকিব নোৱাৰোঁ দেই। জল্দি খা অ' বাবলু, জল্দি খা। ঐ ৰচোন 1 মিনিট, কিবা এটা মাত শুনিছোঁ, হ'ব দে মই ওলাওঁ আৰু, ৰাখিছোঁ। এইবোৰ কি? অঁ তই মনে মনে লালমোহন খাইছ, মায়ে বনাই থৈছে আলহীৰ কাৰণে আৰু তই মনে মনে খাইছ। নহ'ব, তই যদি খাইছ মোকো দে, নহ'লে মই কিন্তু মাক লগাই দিম, তই যে লালমোহন খাই আদায় কৰি আছ বুলি। দে কৈছোঁ দে, মোকো দে। ঐ মই ইমান কষ্টৰে লৈ আনিছোঁ পাই, মই খাবলৈ কাৰণে, এতিয়া তই খাম বুলি ক'লে নহ'ব নহয় কিবা, মইহে কষ্ট কৰি লৈ আনিছোঁ একেবাৰে, মই দিব নোৱাৰোঁ কিন্তু দেই। হ'ব দে, আধা লয় আৰু মই বাকীকেইটা খাম, মই তোক এটা পূৰা দিব নোৱাৰোঁ পাই, ইমান কষ্টৰে আনিছোঁ মই। ঠিক আছে তই নিদিয়তো, ঠিক আছে ৰ, ইয়াৰ পৰিণাম কি হ'ব চাই ল'বি। লগাই আছোঁগৈ, যা মই ভয় নকৰোঁ, তোলৈ মই কি ভয় কৰিবলৈ আছে, লগাই দে। ময়োতো শুনিছোঁ তই কাৰোবাৰ লগত ৰেষ্টুৰেণ্ট যাবি, আৰু আলহী অহাৰ পিছতে তই লগে লগে ওলাই যাবি। মাক কৈ দিম তই যে আলহী আহিছে বুলি তই জানি বুজি ৰেষ্টুৰেণ্টলৈ গৈছ, আৰু কাৰ লগত যাৱ ঠিকনা নাই। তোৰ এতিয়া ৰেষ্টুৰেণ্টলৈ গৈ খোৱাৰ বয়স হোৱা নাই নহয়, বা তোমাতকৈ ডাঙৰ হ'লেও ইমান তোৰ বয়স হোৱা নাই একেবাৰে ৰেষ্টুৰেণ্টতে কাৰোবাৰ লগত গৈ পেলাই কিবা এটা খাবলৈ। মাক কৈ দিম, মাৰৰ গালিখিনি খাবি তই। কি ক'লি তই? মাক কৈ দিবি মই ওলাই যাম বুলি? তই কৰচোন, তই কৈছা, তোৰ মুখখন যদি ভাঙি দিলোঁ, ভাঙিছা মোৰ মুখখন, ভাঙিছা, মই তোৰ সন্মুখতে আছোঁ, কেনেকৈ ভাঙচোন, তই মোৰ মুখখন ভাঙিবি আৰু মই চাই থাকিম, একে কোবতে তোৰ হাতখন ভাঙি থৈ দিম আকৌ। ঐ ল'ৰা বেছি নকৰিবি, তই মোৰ হাত ভাঙ, তোৰ হাত পকাই থৈ দিম, চাবি আকৌ। বদলা লৈ আছোঁ ৰ, সি কি বুলি ভাবিছে নিজকে, তই খাব পাৰ আৰু মই খাব নোৱাৰিম, ময়ো খাম আৰু তোতকৈ বেছি খাম। ইয়াতে আছে, মায়ে চাগে লুকাই থবলৈ পাহৰিলে, সেইকাৰণেতো বাবলি দেখি লৈ দিলে। এতিয়া ময়ো ইয়াৰ পৰা খাওঁ কেইটামান, ময়ো লালমোহন খুব ভাল পাওঁ। ৰেষ্টুৰেণ্টলৈ ওলাই যোৱাৰ আগতে কেইটামান খাই লওঁ, মাৰ হাতৰ লালমোহন দোকানেৰে ফেৰ মাৰিব নোৱাৰে। সেইখিনি লুকাই পেলাই খাব লাগিব, নহ'লে আকৌ বাবলিয়ে কৈ দিব মই খালোঁ বুলি। নাই মই লুকাই খাম আৰু মাক ক'ম সি খালে বুলি।
তই বনোৱা লালমোহন গোটেইখিনি খাই পেলাব এতিয়া তোৰ পুতেৰে জীয়েৰে। বাবলু মাক হেৰ' এইজনী একেবাৰে সপোন দেখি আছে যেন পাইছোঁ। উঠ, তোৰ বনোৱা লালমোহন আলহীয়ে খাবই নাপাবহি। উঠিছনে বাৰু? এইজনী একেবাৰে ৰাতিপুৱাৰ পৰা কাম কৰিছোঁ বুলি একেবাৰে ভাগৰ লাগিছে বুলি এনেকুৱা সোৱণ দিছে একেবাৰে। ইচ, ৰাতিপুৱাৰ পৰা এইকণ ভাত পানী বনাই মেলি লালমোহন বনাওঁতে তাই ইমান ভাগৰ লাগি যায়, একেবাৰে সপোন দেখি যোৱা একেবাৰে টোপনিয়াই আছে। এইজনী কাণ চেপা এটা দিওঁ নেকি? কোন আছিলে বাৰু? মোক কাণ চেপা দিয়া নিচিনা লাগিলে। সপোন দেখি আছিলোঁ যেন পাইছোঁ। সপোনতে নিজকে দেখিছোঁনে? মই নিজেই নিজকে জগাই আছিলোঁ। হৰি, মোৰ লালমোহনকেইটা মই পাকঘৰত তেনেকৈয়ে থৈ দিলোঁ নহয়। এই ল'ৰা ছোৱালীকেইটা দেখা পালে সুদাই আহিব নি? মই পাহৰিয়ে থাকিলোঁ নহয় লুকাই থ'বলৈ। যাওঁচোন বাৰু পাকঘৰত আছেগৈ নাই লালমোহনকেইটা। কষ্ট কৰি বনাইছিলোঁ আলহীকেইটাক খুৱাবলৈ কাৰণে। লালমোহন ইমান বনাই থৈ দিছিলোঁ আলহীৰ কাৰণে। এইকেইটাহে আছেগৈ নে? কোনে খালে বাৰু? মই এনেকৈ থ'বই নালাগিছিলে নহয়, পাহৰি থাকিলোঁ। ভাগৰৰ কোবত একেবাৰে জিৰণি ল'ম বুলি পাহৰিয়ে থ'লোঁ নহয়। ভাত পানীকেইটা মাংসখিনি ভালকৈ লুকাই মেলিয়ে থৈছিলোঁ, মেকুৰী চেকুৰী আহিব পাৰে বুলি। চবতছে ডাঙৰ মেকুৰী আমাৰ এই দুটা বাবলু আৰু পংখী। এইকেইটা একদম আচল মেকুৰী। বস্তু এটা দেখিলে মানে একদম ৰ'ব নোৱাৰে মানে। ভোকাটোৰকেইটা এইকেইটা পেটত মানে কিমান গ'ল ঠিকনা নাই। এইকেইটাহে আছে মাত্ৰ। বাবলু, পংখী, ক'ত আছে তহঁত দুটা? টেষ্টি, মানে তই মোক ফচুৱাৰ ইৰাদা কৰি আছ ন? গম পাওঁ নহয়, মই জানোৱেই। তই যেতিয়া কৈছিলি বৰদলা ল'ম বুলি, তেতিয়াই গম পাওঁ তই এইটো কামেই কৰিবি বুলি। সেইকাৰণে চিধা মই তোৰ ৰুমতে আহিছোঁ। নিজে মোতকৈ বেছি লৈ আহিছে আৰু টুপুৰকে খাইছে। মোক দে দুটামান। মই মাত্ৰ 4টাহে খাইছোঁ, তই বহুত লৈছ। দে মোকো দুটা দে, নহ'লে মই মাক কৈ দিম তইও খাইছ বুলি। দাঁতকেইটা ওলাই পেলাই হাঁহি দেখুৱাইছে চা। তোৰ এই চেহেৰাটো চাই পেলাই মই গোলাপ জামুন দিম বুলি ভাবিছ নেকি? নিদিওঁ, তাকো মাৰ হাতৰ। অথনি মই খুজিছিলোঁ, দিছিলি? নাই দিয়া। তে মই দি কিয় দিম? মই তোতকৈ বেছি লৈছোঁ কাৰণ মই ডাঙৰ। দে না, দুটাহে খুজিছোঁ। দে না, তেতিয়া তোৰ আৰু মোৰ সমান হৈ যাব। তেতিয়া কোনো কাৰো কথা নক'লেও হয়। কিন্তু তই মোক এতিয়া যদি নিদিয়, তেতিয়াহ'লে মোৰ ওচৰত দুটা কথা আছে মাক ক'বলৈ। 1, তই ৰেষ্টুৰেণ্ট যাবি, আৰু 2, তই মোতকৈ বেছি লৈ পেলাই চুৰ কৰি খাই আছ বুলি। মই নিদিওঁ কৈছোঁ, মই নিদিওঁ। য়মি, মায়ে সঁচাকৈ বহুত ধুনীয়া বনাই আকৌ দেই। তেনেকৈ ভাই আগত খাই আছে। অকণমানো তাই দয়া মমতা নাই দেই বাজনী। মই যে সৰু হৈ পেলাই মই যিটো খুজি আছোঁ দিবলৈ নোৱাৰো। মই ইফালে বা গৈছোঁ। দে না প্লিজ, দে না। মোৰ লালমোহনকেইটা সিমান কষ্ট কৰি ইমানকৈ আনিছিলোঁ, 2-3টামান ভালকৈ খাইছিলোঁহে। আহিলি নহয় তই গৰহত লগাবলৈ কাৰণে। বাবু, তই মোৰ লালমোহনখিনি পেলাই দিলি। তই এইটো কিন্তু ভাল নকৰিলি। তই মোক খাব দিছিলি নেকি? মোৰ আগতে একেবাৰে টপককৈ এটা সোমাই আছে। ইফালে বা ইফালে মই ঘূৰি ফুৰি আছোঁ, হাত পাতি আছোঁ, ভিখাৰী নিচিনাকৈ দিব না। মই সেইকাৰণে ঘৰতে পেলাবি। মই খাবলৈ নাপাওঁ যদি তোকো খাব নিদিওঁ। মই যিমানটা খালোঁ তই সিমানটা খালি, মোতকৈ বেছি খাব নোৱাৰ তই। কাক খং দেখাব আহিছ? তই খাব নাপালি বুলি মোৰ লালমোহনকেইটা তই গুৰিয়ে মাৰিবি। এতিয়া লালমোহনকেইটা নষ্ট হ'লনে নাই? আলহীৰ কাৰণে থৈছিলে লালমোহনকেইটা, তই চুৰ কৰি খালি কাৰণে তোৰ পৰা মই এটাহে খুজিছিলোঁ। তই মোক তেতিয়া দিয়া হ'লেতো মই এনেকৈ লৈ নল'লোঁ যেন। তই মোৰ লগত বেছি কৰিলি, সেইকাৰণে মই জিদ ধৰি মই বেছিকৈ ল'লোঁ। আৰু এতিয়া তই মোক লালমোহন গোটেইখিনি পেলাই দিলি। এনেই নষ্ট হ'ল। মাৰ কষ্টখিনি তই অলপো বুজি নাপাওঁ। চুলি টানিছ যে তই। এৰিছ নাই তই? এই ল'ৰা, তোৰ অলপ বেছি হৈছে। ভুল কাম তই কৰিছ, আৰু তোক মই গালি পাৰোঁতে তই মোৰ চুলি টানিব আহিছ। এৰিছ নে নাই তই? কেনে মজা পালি মছলা মোৰ লগত লাগিবলৈ আহে। মই সৰু হয়, কিন্তু মোৰ লগত সৰু বুলি ভাবিবলৈ লাগি নল'বি। সৰু হৈও বাৰা ধামাকা। মোৰ আগত এনেকৈ হাঁহি নাথাকিবি দেই। 32টা দাঁত, 32টা দাঁতটো ওলোৱাই নাই নহয়। যিকেইটা দাঁত গজিছে নহয়, সেইকেইটা দাঁত গোটেইকেইটা ভাঙি থৈ দিম একোচা দি পেলাই। চাবি আকৌ মোৰ আগত এনেকৈ দাঁত নিঘটাই হাঁহি নাথাকিবি। বাহিৰত তাই ঠেলা মাৰিছে। তাই মোক গুচা মাৰে, মোৰ দাঁতকেইটা ভাঙি পেলাব, আৰু মই তাইৰ দাঁতকেইটা একেবাৰে তাই মুখৰ ভিতৰত সজাই থ'ম। তোৰ এই চকুকেইটা যে মোক যে একেবাৰে তেলেকি কৰি চাই আছ যে, একেবাৰে ডাঙৰ মাৰ্বল চকুকেইটা একদম মোলৈ এনেকৈ নাচাবি আকৌ। মোৰ বেছি খং উঠি গৈছে আকৌ। চাবি আকৌ চকুকেইটা উলিয়াই পেলাই মাৰ্বল খেলিম। এনেও মাৰে মোৰ মাৰ্বল কিনি দিয়া নাই আকৌ। তোৰ চকুকেইটা ওলাই মই মাৰ্বল খেলিম আকৌ। চাবি আকৌ। বাবলু, এইবোৰ কি কৰি আছ তহঁতি? কিয় লাগি আছ? বিচনা পৰা এতিয়া ভাই পৰিলেহেঁতেন নহয়, মাথা চাথা ফাটিলেহেঁতেন। মই আহি পালোঁ বুলিহে। আৰু তহঁত দুটা কি কাৰণে কাজিয়া লাগিছ? অথনিৰ পৰা যে মই তহঁত দুটাক মাতি আছোঁ, তহঁতৰ কাণ সাৰ নাইনে? শুনি পোৱা নাইনে? পাকঘৰত মই লালমোহন ধৰিছিলোঁ, কি হ'ল? বহুত কমি আছেগৈ। নিশ্চয় তহঁতি খাইছ। এইটো কি? লালমোহন যে তলত চব পেলাই থৈছ। এইবোৰ
নষ্ট কৰিবৰ কাৰণে মই বনাইছিলোঁ হা ইমান কষ্ট কৰি ৰাতিপুৱাৰ পৰা ভাগৰে যুগে আলহী আহিব বুলি জনাৰ পিছতো তহঁতি যে মোক হেল্প কৰি দিছ নে কিবা এটা কৰি দিছ বাৰু অকল খাওঁ ভোকাটো মেকুৰীকেইটা মা মই কিন্তু একো কৰা নাই চব বাবলুৱে কৈছে সিহে গোলাপ জামুন লৈ পেলাই খাই আছিলে মই খোৱাই নাই মই খাম বুলি ওলাইছিলোঁহে এইখিনি সিয়ে পেলালে মই খাবলৈ লৈছিলোঁহে মা সি পেলালে বাবলুৱে তোমাৰ গোলাপ জামুন এক বাতিলৈ খালে আৰু মই খাবলৈ লওঁতে এইখিনি পেলাই দিলে নষ্ট কৰিলে তুমি যে আজি ৰাতিপুৱা ইমান কষ্ট কৰিছিলা সেইখিনি বাবলুৱে বুজিয়ে নাপালে শিলাত মাৰি মই খাবলৈ অনা বাতি লালমোহনকেইটা পেলাই দিলে বাবলু এইবোৰ মই কি শুনিছোঁ তহঁতৰ খাবলৈ মন গৈছে তহঁতক দিলোঁহেঁতেন নহয় মই বনাইছোঁৱেই চবৰ কাৰণে ন তহঁতি এনেকৈ চুৰ কৰি পেলাই খাব লাগেনে আৰু আলহী আহিব বুলি জনাৰ পিছতো তহঁতি একেবাৰে গৰহৰ নিচিনাকৈ খাইছ যে এটা খাইছা আলহী খোৱাৰ পিছত আলহীৰ কাৰণে বনোৱা বস্তু তহঁতি এনেকৈ কেলৈ খাইছ তাকো মোক নুসুধাকৈ আৰু পংখী তইও কম নহয় চা কেনেকুৱা ছোৱালী খাবলৈ বুলি লালমোহন এগাল লৈ আনিছ তাকো নষ্টহে কৰিলি আলহী আহিব বুলি জানো নহয় তহঁতি ল'ৰা ছোৱালীকেইটা যে একদম মগজ গৰম কৰি দিয়ে দেই কলিজা খাই পেলাই একদম মানে বাপেকটোতে একেই আলহী আহিব বুলি গম পায়ো শাক পাচলি কিনি মেলি গ'ল সহায় কৰি দিওঁ বুলি নাই আৰু তাৰে ওপৰত তহঁত দুটা এইসোপা কৰি আছ তুমি ইমান ধুনীয়া লালমোহন বনোৱা মই এটাই খাইছিলোঁ ভাবিছোঁ আলহীও আহিব আলহীৰ কাৰণে ৰাখিছা এটাই খাইছিলোঁ তাৰপিছত তুমি ইমান ধুনীয়া মিঠা জোখত বনালা খাই ইমান ভাল লাগিলে ইমান চফ খাবলৈ মন গ'ল সেইকাৰণে কেইটামান ল'লোঁ আৰু তাৰপিছত বাই দেখিছা মোতকৈ বেছি লৈ আনিছিলে আৰু মোৰ ইয়াতে চকুৰ আগত টপককৈ এটাকৈ সোমাই পেলাই খাই আছে মই বাৰ পৰা ইমান গাল লৈছোঁ বুলি এটা খুজিছোঁ নিদিলে চুপ কৈছোঁ চুপ পংখী তই যা কিতাপ পঢ় আৰু বাবলু তই এইখিনি চাফা কৰ মই এতিয়া পঢ়িব নোৱাৰোঁ দেই এনেও আলহী আহিব মই এতিয়া মোৰ পঢ়িবলৈ মন নাই মই মোৰ লগৰ ছোৱালীৰ লগত বাহিৰলৈ ওলাই যাওঁ কাণত কিয় ধৰিছ মা কিয় নধৰিম আলহী আহিব বুলি জনাৰ পিছত তই ওলাই যাবলৈ লৈছ বাহিৰলৈ লগৰৰ লগত তোক মই ওলাই যাবলৈ দিম তোক পঢ়িবলৈ মন নাই নপঢ়িবি মোৰ লগত এই বহুত লেতেৰা হৈ আছে বাচন চাচনো ধুব লগা আছে ব'ল বাচন ধুবলৈ ব'ল আৰু বাবলু তই এইখিনি চাফা কৰ একেবাৰে মিঠাই একেবাৰে আঠা পৰুৱা লাগিব একেবাৰে লাইন লাগিব জল্দি চাফা কৰ আৰু তই মোৰ লগত ব'ল বাচন ধুবলৈ ব'ল কেতিয়াবা এনেকৈ ভায়েকৰ মাজত আৰু কাজিয়া হৈ যায় হয় নাই বাৰু কওকচোন আপোনালোকেও হৈছে নোহোৱা নহয় আৰু ককাই ভনীয়েকৰ মাজত কেতিয়াবা কাজিয়া হৈ যায় আৰু হয় নাই বাৰু কওকচোন এইবোৰ আৰু সৰু সুৰা কাজিয়া তাৰপিছত এই কাজিয়াৰ মাজতহে মৰম থাকে আৰু নে কি কয় হ'ব বাৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজি মিঠাইও খালোঁ মাৰো খালোঁ গালিও খালোঁ এতিয়া কামো পালোঁ হ'ব আৰু মই এতিয়া কামখিনি কৰি লওঁ আপোনালোকক চিও বাই বাই কৰিলোঁ আৰু লাভ ইউ বুলি ক'লোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এই কাষতে লাগি থকা বেল বাটনটো টিং কৰি পেলাই মানে প্ৰেছ কৰি অল কৰি থ'ব যাতে আহিব লগা নটিফিকেশ্যনবোৰ আপোনালোকে লগে লগে পায়